গাইস আজি আইগলো নতুন জায়গাতে এয়া এই বুহে চেন্নাই বুলি কব লাগিব চেন্নাই জায়গা কই কই গাইস সব ভাল বসে দেখিলো খেলা ভাল বসে দেখিলো কিন্তু দেই না মাল নাই গাইস কোনে চেন্নাই তামিলনাডু দেখি পোৱা মই দেখুৱাই দিম আজি এয়া জংগল তামিলনাডু চক এনেকুৱা আছে তামিলনাডু মৰুভূমি এইবোৰ দেখিছে না এইবোৰ তামিলনাডু এনেকেহে পায় আৰু এই খেতি বাৰী দেখিছে না খেতি বাৰী চা সেইফালে খেতি বাৰী দেখিছে না এইবোৰ পথাৰ খেতি এনেকে কৰে তো গাইস ভুলি লাগিল নহয় কি কৰিম এতিয়া উপায় নাই আৰু এই যে আমি এইটো খাওঁতে বগা বগা দৈটো দেখুৱাই আছো ৰ'ব চাওক আমি যে বগা বগা দৈ খাওঁ নহয় মিঠা লাগে যে এই দৈ ইয়াতে পায় এইবোৰ চাওক মই আজি এটা বহুত নতুন বস্তু দেখাম নাৰিকল দেখাম দেই বহুত বেলেগ বহুত ডিফাৰেন্স নাৰিকল কোনে খাই পাইছে কওকচোন এই বস্তু কোনে খাই পাইছে নাৰিকল হয়তো আৰু বিশেষকে মোক চিন্তা পৰি গ'ল সঁচাকে দে এইবোৰ কেনেকৈ খেতি কৰিছে গোটেই ধূলি এইবোৰ কেলা গোটেই ধূলি কেনেকৈ খেতি কৰে কেলা আচৰিত তামিলনাডুৰ মানুহখিনি কেনেকে খাই জীয়াই আছে আৰু দেই আৰু হাগিবলৈ ক'ত গম পাওঁ নে সেই জংঘলবোৰ দেখিছে নহয় তাত অলপ হাগিব লাগে আমি কেলা লাজে লাগে ৰাতিপুৱা 4টা বজাতে উঠি হাগোঁ তাৰপৰা বাদ বাকী যি হৈ থাকিব দিনত ওলালে পেঞ্চন দি দিওঁ নকবি আৰু সেইবোৰ পেনে দি দিওঁ মানে আৰু এনেকে এই যে পথাৰ খেতি পথাৰ কি কৰে আৰু এনেহে জানিব এতিয়া সুধিবও নাজানো বাৰু থাকা বুজি নাপাওঁতো এইয়াহে জংঘলে জংঘল এইবোৰ চা এইবোৰ জংঘলেহে আকৌ জংঘল বোলে শুই থাকিব পাৰিবি ইয়াত মাছ খাই শুই থাক ইয়াত মানে ক'বই নালাগে শুই থাক বিন্দাছ মাল চাল খাই শুই থাক আৰু এনেকে এইবোৰ চব सबसे बेसी কোম্পানী বুলি ক'লে ইয়া সেইটো পাৰা কোম্পানী আৰু বোলে চব আমাৰ কোম্পানী এইফালে আছে এইফালে সেইটো বিলিটো ইফালে ওলাই আছে এতিয়ালৈকে গধূলিয়ে হোৱা নাই আমাৰ ফালে ৰাতি হ'ল অসমত আমাৰ এতিয়ালৈকে নাই নাথাকে এতিয়ালৈকে বাদ দিয়ক আমাৰতো তাকলো মাথা কিনো কৰিম আৰু উপায় নাই তাকলো হ'লে যি হ'লেও আৰু পইচা ঘটিবলৈ আহিছে এতিয়া ঘটিবই লাগিব নহয় জানো জংঘল চংঘল হাগি শুকাই হ'লেও আৰু কিবা এটা মেনেজ কৰিব লাগিব আৰু কি যে কৰিবি কেলা কি যে তামিল মানুহবোৰ কেলা হাগিবলৈও বাল লেটিন এটা নবনাই বে এই জংঘলত হাগিব দিয়ে কেলা বলদালা বল জংঘল যা কোনে কয় দুই মিনিট থাকি দা পকৰ দেখুৱাই বোলে কেলা লাজ লাগে নহয় আমাৰ হাগাই নোলাব বোলো নাই কোনে যা ওলাব বুলি হে কয় কি কবি আৰু উপায়তো নাই যাবই লাগে এহে জংঘলে আমাৰ লেটিন কৰিব ইয়াত খাবি কলিজা আমাৰ ইয়াত আহক তো গাইস আশা কৰোঁ সবাই ভালে আছে আৰু যাতে মোৰ চেনেলটো সোনকালে মনিটাইজ কৰিব কাৰণে সাবস্ক্ৰাইব কৰি দিয়ে সবে যেনিবা শ্বেয়াৰ কৰে সাবস্ক্ৰাইব কৰিব কয় সেইটোৱে আশা কামনা কৰিলোঁ আৰু
দেখুৱাই আছো ৰ'ব পাহাৰ কেনেকুৱা থাকে ইয়াত সেইবোৰ দেখুৱাই আছো মই দেখিলে আপোনালোকৰ মাথা খজুৱাই যাব যেনেকুৱা ৰাস্তাবোৰ যেনেকুৱা জেগাত গৈ আছো এতিয়া আৰু এখন পাহাৰত পাহাৰ বোলে পাহাৰ শুনিছেনে আপোনালোকে পাহাৰ দেখুৱাই আছো ৰ'ব অলপমান ধৈৰ্য ধৰা চব দেখুৱাই আছো আৰু পাথৰবোৰ এনেকৈ ভাঙি আহে পাহাৰৰ পৰা উলিয়াই এইবোৰ কি কৰিছে দেখিছে এইবোৰ এনেকৈ চব এনেকৈ ভাঙা ভুঙি কৰে আৰু ইয়াত বেছিভাগ কাঁইট গছ পাব দেই বেলেগ একো নাপায় ইয়াত এইবোৰ সেয়া এইবোৰ গছ বেছি পাব এইবোৰ ধুইছিলোহে পিন্ধিলেই ইয়াতে কোনোবা ঘৰ বনাইছিলে চাগে ইলিগেল ঘৰ বনাইছিলে চাগে ভাঙি দিলে ভাঙি পুৰা এনেকৈ পেলাই থৈ দিছে এতিয়া ইটা চববোৰ ৰড লোহা লংকৰ চব এনেকৈ পেলাই থৈ দিছে তো গৈ আছো অলপ দেখুৱাই আছো দেই অকণ অনুমান কৰিছে চাগে পালোহি বুলি পামহি আৰু অলপ দূৰ আছে আৰু সেইবোৰহে গোটেই জংঘলে কি জেগাত পালোহি আৰু দেই এয়াহে পাহাৰ আমাৰ ফালে কি ক'ব মাথাউৰি বুলিহে ক'ব চাগে এয়াহে পাহাৰ পাথৰ পাহাৰ বোলে আমাৰ ফালে ক'লে ইয়াত মাথাউৰিহে হ'ব এইটো পাহাৰ বুলি নকয় আৰু ইয়াক হয় নাই বাৰু এয়াহে এই যেনেকৈ গৈ আছো পাই গ'লো পাহাৰ বোলে এইবোৰ পাহাৰ কয় বোলে ইয়াত এইখনে বোলে পাহাৰ এনে ইয়াতে দৌৰি ফুৰিব মানুহ ল'ৰা ছোৱালী সৰু আজি জন্ম পোৱা ল'ৰাও দৌৰিব ইয়াত এনেকুৱা এনেকে উঠি যাব পাৰে দৌৰি উঠিব পাৰে পাহাৰবোৰত এনেকে চাওক দৌৰি উঠি এনেকে চাওক দেখিলে এনেকে দৌৰি উঠিব পাৰে ইয়াৰ পাহাৰ ইমানে পাহাৰ ভাগৰে নালাগিলে মোৰ অকণ এনেকে পাহাৰ বোলে ইহঁতি পাহাৰ বুলি কয় সেয়া আৰু সেই যে ক্ৰেচাৰ আৰু বোৱাৰী চাগে ইফালে খুন্দি আহিব চাগে লাইনটো এনেকুৱা দেখুৱাই আছে আৰু এনেকে আৰু আমাৰ এইফালে পাহাৰবোৰ কেনেকুৱা দেখিছে নহয় আপোনালোকে আৰু ইয়াত এনেকে পাহাৰবোৰ কি কবি আৰু আমাৰ ৰুমটো চাবি ইয়াৰ পৰা দেখি পায় আকৌ চাবিনে অঁ কোনোবা চাম বুলি ক'লে এতিয়া মোক এইটো আমাৰ ঘৰ এইটো আমাৰ ৰুমটো একদম ফাল্টু ফেনটো স্পীড নকৰে কি ফাল্টু নকম ন এই এনেকৈ পাহাৰত এনেকৈ পাথৰ থাকে ইয়াত আমাৰ মাটিহে থাকে ইয়াত এনেকৈ পাহাৰতে পাথৰবোৰ থাকে এনেকৈ পাহাৰ হে সেয়াহে তামিলনাডু নেশ্যনেল পাৰ্ক নে কি কয় নেশ্যনেল পাৰ্ক বোলে এয়াহে এইফালে চাওক গাইজ ফটো মাৰি আছে আৰু এইফালে कैमरामैन फोकस कर छोरा मन के
চাহ ফটোগিলা লেখ